हेलो फ्रेंड्स आजिर भिडिओটো আমি আবলি সময়তে আৰম্ভ কৰিছো আৰু আবলি সময়ত আৰম্ভ কৰা মানে দিনটো সময় নাপাও কিবা কিবি কৰোতে সময় নোহোৱা হৈ যায় সেইকাৰণে ভিডিওটো আবলি সময়ৰ পৰা আৰম্ভ কৰো আৰু এতিয়া যাব লাগিব মই কালিপুখুৰী বজাৰত আৰু কালিপুখুৰী বজাৰত যোৱাৰ আগতে আমাৰ লাজুকি বাইদেৱে সদায় মানে চাহ একাপ খুৱাই পেলাই পঠাই দিয়ে আৰু সেইকাৰণে লাজুকি বাইদেৱে বৰ্তমানো চাহ বনাই আছে আৰু আহিলো পাকঘৰত আৰু বাইদেউ বনাই আছে চাহ হাতত কি লৈছে মই আৰু এইটো চাহ বনাই আছে চাহ কি দি খুৱাবি আজি শুকান মাছ अच्छा हमको सिखा रिया है জিনো আজি চাহটো কি দি খাও তো আপোনালোকক দেখুৱাইছো তো চাহখিনি হোৱালৈকে অপেক্ষা কৰক এই ৰব চাহ হোৱাৰ আগতে আমাৰ এজন আহি আছে আমাৰ ভাইটি আহিছে ভাইটিকো যোগাই দিও ইয়াকো শুই আছে এনেকে ঘৰৰ ভিতৰত ঐ লাচিত এই এই বাপ 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 ইমান টোপনি মাৰি আছে এই কাঁচা বুঢ়ী যদি ছোৱালী পচন্দ হয় তেনেহ'লে পটাই ল'ব পাৰে পুৰা চিংগেল ফ্ৰী ঐ কালি ফুৰি নাযা হা কালি ফুৰি নাযাস হা উঠ হৈছে সময় হৈছে আৰু এইফালে কি চাহ হৈছে ইপিনে বৌয়ে চাহ বাকি ৰেডি আৰু ই বৰ্তমান হৈ আছে আৰু মই অলপমান ৰেডি হৈছোঁ আৰু যিকি নহওক চাহখিনিও হৈ গ'ল চাহ বাকিছে আৰু আজি কিহেদি খুৱাই চাই আছোঁ আৰু আজি চাহ খাম এয়া ৰস্কিট বিস্কুটেৰে মানে ট'ষ্ট আৰু সেইবুলি ৰাতিত জ্বলোৱা ট'ষ্ট নহয় দেই এয়া হ'ল লাল চাহ আৰু ইয়াতে আছে গাখীৰ চাহ লাল চাহ লগত আৰু আহি পাইছোঁ কেতিয়াবা ফুৰি বজাৰৰ পৰা আহি পেলাই বৰ্তমান আছোঁ এনেকৈ জুই পোৱা ভাইটিয়ে এইপিনে আছে মায়ে আজিকালি বেছিকৈ চিন্তা কৰা হ'ল এনেকৈ গোটেইকেইটাই জুই পুৱাই আছোঁ আৰু আমাৰ লাজুকি বাইদেৱে বনাইছে মাংস বনাই আজি ব্ৰইলাৰ খাবলৈ মন গ'ল ব্ৰইলাৰ লৈ আহিলোঁ ব্ৰইলাৰ বনাই আছে পুৰা ধুনীয়াকৈ বনাই আছে এইখিনি আজি বহুত টেষ্টিকৈ বনাব বুলি কৈছে এইপিনে ৰাখিছে ধনিয়াৰ পাত ইমান ধুনীয়া গন্ধ এইপিনে মছলাৰ টেমা ইপিনে মই বহি ল'লোঁ জুইত মানে চৌকাৰ কাষত জুইৰ উমনি লৈ খুব ভাল লাগে আৰু এইটো মোৰ ফেভৰেট প্লেচ হয় আৰু যদি চান্স পাওঁ মাংস এক টুকুৰা কেৰাহীৰ পৰা উলিয়াই খাম এইটো কমন মাংস বনালে অলপমান হ'ল আৰু অলপমান চব্জি বনাব মানে অলপমান জোল কৰিব আৰু তাৰ আগতে আমি খোৱাৰ কথা আছিলে অলপমান ফ্ৰাই কৰি খোৱাৰ কাৰণে এইখিনি ওলাই ৰাখিছে ধুনীয়াকৈ টেষ্টি ৰাতিৰ সময়ত অলপমান অসুবিধা হয় কেমেৰাটো ইমান ভাল নহয় অলপমান নইজ আহি যায় তো সেইকাৰণে নইজটো ইগন'ৰ কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিয়ক আৰু তেতিয়াহে আমাৰ মাংসৰ সোৱাদখিনি পাই যাব এনেকৈ এইখিনি মাংস আপোনালোককো খাবলৈ দিয়া হ'ব যদি ছাবস্ক্ৰাইব কৰে আৰু মাংসখিনি এনেকৈ ধুনীয়াকৈ বাকি দিছে এতিয়া খাবৰ সময় হৈছে দেই মোৰতো একদম জিভাত পানী আহি গৈছে আৰু এনেকৈ খাবলৈ লৈছোঁ মাংসৰ টুকুৰা বঢ়িয়া বনাইছে বেষ্ট আৰু বৰ্তমান তিনিটা পুৰা ৰেডি মানে খোৱা আৰম্ভ ৰেডিটো নহয় খোৱা আৰম্ভ হৈ গ'ল তিনিটাই কেনেকৈ আছে ক খালে ভাল বনাব জানে না কৰিব কি মুখে দিয়া মাত নলয় নেকি মজা তই ক কেনেকৈ বনাইছে আজি বঢ়িয়া আৰু এতিয়া মই ক'ম ইমান বেছি ভাল হোৱা নাই এনেকৈ কৈছোঁ দে আৰু এতিয়া হ'ল খোৱাৰ সময় মানে ভাত খাবলৈ বহিছোঁ ইয়াত দেখিবলৈ পাইছে ধুনীয়াকৈ বাঢ়ি পেলাই দিছে আজি বেলেগ ভাজি একো নাই অকল মাংস আছে আৰু ভাত দুটা দিয়ে খাম
এহাল মাংস যদি ছাবস্ক্ৰাইব কৰি দিম বুলি কৈছোঁ আৰু ভাতটো কিন্তু নিদিওঁ। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে বাই বাই।